হয় এতিয়া আমি ক'ত আছো ৰঙিয়া আমি ক'ৰ পৰা আহি পালোহি কেৰেলা পৰা আহি পালোহি ন তাৰপিছত এতিয়া অলপ জেগাটো ফুৰিম আৰু ন ফুৰি পেলাই তাৰপিছত লাষ্টত অৱশেষত মানে ৰাতি আমাৰ গাড়ীকেইটা হৈছে 9:30 ধুনীয়াকৈ ট্ৰেইনত উঠি মেলি যাম তাৰপিছত লাষ্ট ভিডিঅ' আপোনালোকক সেইটোৱে দিম আৰু মানে আৰুতো বিশেষ এনেকৈ ভিডিঅ' দিবতো নোৱাৰোঁৱেই হয়নে নহয় কাইলৈ ঘৰত গৈ পাম কাইলৈ গৈ পেলাই তাৰপিছত পৰহিলৈ পৰা মানে কণ্টিনিউ ভিডিঅ' দিম বুলি ভাবিছোঁ মই তাৰপিছত দেখা যাব কি হয় তাৰপিছত কণ্টিনিউ ভিডিঅ' চাই লওঁ তাত কি হয় আমি এইফালে ফুৰিব যাম মেইন ৰোড যাম হাইৱে ইয়াত কিন্তু হেৰিবিলাক বহুত ধুনীয়া আছে আকৌ চবফালে আৰ্মি কেণ্টিনৰ বস্তুৱে পায় মানে মই বেক কেমেৰা কৰিছোঁ হা ইয়াত চব আৰ্মি কেণ্টিনৰ বস্তুৱে পাই থাকে মানে ইয়াত মানুহ আমি 6জন আছোঁ এতিয়া আমি আহোঁতে আমি জাষ্ট মানে দুজনেই আহিছিলোঁ এতিয়া আৰু 4জন লগ পাই গ'লোঁ এতিয়া 6জন হৈ গ'লোঁ 6জনে একেলগতে হোটেলত খালোঁ গ'লোঁ গা পা ধুই মেলি এতিয়া গৈ আছোঁ মানে ইয়াততো দেখাবৰ কাৰণে আৰু একো নায়ে এনেকৈ হয় নাই দেখাব আছে জানো এখেতৰ ঘৰ হৈ গ'ল মইদলত একেলগতে আহিছিলোঁ কিন্তু এজনে মোতকৈ বহুত হেৰিয়ত উঠিছিলে বা একেটা চিটতে দুইজনে আহিছোঁ এজনে মোতকৈ মানে 120 কিলোমিটাৰমান দূৰত উঠিছিলোঁ ন এনেকৈ উঠি মেলি আহিছোঁ আৰু মানে ত' গাইজ হ'ব এতিয়া আমি অকণমান ফুৰি লওঁ তাৰপিছত আপোনালোকক মই জনাই থাকিম আমি কেইটা বজাত যাম কেনেকৈ যাম শ্লিপাৰত যাম নে চালুটি কেইটাত যাম না সেইটো আপোনালোকক দেখাই থাকিম চাই থাকিব হাই গাইজ এতিয়া মই আছোঁ ৰঙিয়া ৰেলৱে ষ্টেচনত এতিয়া টিকেট কৰি লোৱা হ'ল তাৰপিছত মোৰ গাড়ী আছে 9:30 পিছত এতিয়া যাম বাৰু গৈ মেলি তাৰপিছত এতিয়া যাম গৈ মেলি টিকেটটোতো হেৰিয়ত নাপালোঁ বাৰু শ্লিপাৰত নাপালোঁ শ্লিপাৰত বিচাৰিছিলোঁ শ্লিপাৰত নাপালোঁ লাষ্টত এতিয়া গৈ পেলাই জেনেৰেলত কৰিবলগীয়া হৈ গৈছে টিকেট ত' এতিয়া 9:30 গাড়ী আছে 9:30 গাড়ীৰ পিছত এতিয়া যাম গৈ মেলি আমি দুজনে শ্লিপাৰত গৈছোঁ এই জেনেৰেলত গৈছোঁ ন দুজনে জেনেৰেলত গ'লোঁ শ্লিপাৰ বিচাৰিছিলোঁ শ্লিপাৰ নাপালোঁ AC বিচাৰিছিলোঁ AC নাপালোঁ ৱেইটিং আছিলে ৱেইটিঙত নাযাওঁ মানে একেটাই পইচা হয় নাই ৱেইটিঙত নাযাওঁ ত' গাইছ এতিয়া গাড়ী উঠি পেলাই আপোনালোকক মই জনাই আছোঁ বাৰু কেনেকৈ যাম কি কথা ভিডিঅ' দি থাকিম আপোনালোকক চাই থাকিব বাই বাই